দীঘলী পুখুৰী পাৰৰ যি যুদ্ধ স্মাৰক নিৰ্মাণৰ আঁৰৰ ব্যক্তিজন আপুনি বুলি ক'ব পাৰি কোনো ভেদভাৱ নাই মোৰতো গাৰ লোম হিয়ৰি উঠিছে এইবিলাক কাহিনী নেভিত মোক জিনা হাৰাম কৰি দিছে স্যাৰ এটা কথা জানিব বিচাৰিম যেহেতু আমাৰ ইণ্ডিয়ান আৰ্মি বা এয়াৰ ফ'ৰ্চত বিষয়ে প্ৰায় ৰাইজে গম পাই থাকে কথাবিলাক ইণ্ডিয়ান আৰ্মিয়ে কি কৰিছে কি নকৰিছে স্যাৰ ইণ্ডিয়ান নেভিৰ কথাবিলাক গম পোৱা নাযায় তেওঁলোকে ক'ত কেনেকৈ আজি ধৰ অপাৰেশ্যন চলাইছে কিবা চলাইছে তেনেকুৱা স্যাৰ কিবা অলপ অভিজ্ঞতা আমাৰ লগত শ্বেয়াৰ কৰিব এটা ইণ্ডিয়ান নেভিৰ হেৰি এটা আছে ইণ্ডিয়ান নেভি ইজ ন'ন এজ এ চাইলেণ্ট ছাৰ্ভিচ চাইলেণ্ট ছাৰ্ভিচ মানে একদম গোপনীয় কোনো নাজানে তাৰ ভিতৰত কি আছে কি চলি আছে কাৰণ আমি যেতিয়া পৰ্টত থাকোঁ সেই পৰ্টটো চিল আপোনালোক কাকো সোমাব নিদিয়ে জাহাজখন যেতিয়া আমি উলিয়াই যাওঁ মানুহে ৰেহাই পাই জাহাজখন ওলাই জাহাজখন সোমাই কি হ'ল কোনো নাজানে আমি এইকাৰণেও জানিব নিদিওঁ কাৰণ আমাৰ ভয় চেবটাজ যিটো মই কৈছিলোঁ ফায়াৰ এণ্ড ফ্লাডিং সেইকাৰণে জাহাজত অকণমান কোনোবাই যদি ইলেক্ট্ৰনিকত কিবা এটাও কৰি দিয়ে নাজানা মানুহ এটাও যদি সোমাই আহি পেলাই তেতিয়া আমাৰ বহুত বিপদ হৈ যায় তেনেকুৱা অভিজ্ঞতা জানিব বিচাৰিছোঁ মানে আপুনি যিহেতু এখন জাহাজত দায়িত্বত আছে বিশেষ অভিজ্ঞতা আছে নেকি ছাৰ মানে কেতিয়াবা এনে ক'ব লগা বা চকুত ভাহি থকা অভিজ্ঞতা মানে কথা হ'ল মই দুখন জাহাজৰ কমাণ্ডিং অফিচাৰ আছিলোঁ এখন হ'ল ইণ্ডিয়ান নেভেল শ্বিপ সুকন্যা এখন পেট্ৰল শ্বিপ আছিলে পেট্ৰলিং কৰিছিলোঁ আৰু মই সেইখনত UN মিছনত আছিলোঁ সোমালিয়াত অপাৰেশ্যন ৰেষ্টৰ হোপ তাতে আমেৰিকান বেলজিয়ান ফ্ৰান্স ব্ৰিটিছ তাৰপিছত অষ্ট্ৰেলিয়ান এনেকৈ বহুত কাণ্ট্ৰিজ 8খন নে 9খন কাণ্ট্ৰিজ আছিলে তাতে আমাৰ কাম আছিলে সোমালিয়াতো এক্সট্ৰিমিষ্টবোৰ আছিলে নহয় মানে সেইবোৰক কণ্টেইন কৰাৰ আৰু পাইৰেটছ আছিলে কাৰণ যিবোৰ সুৱেজ কেনেলৰ পৰা জাহাজবোৰ আহে সিহঁতে সেইখন ব্লক কৰি দিব খোজে যদি তাতে ব্লক হৈ যায় ৱৰ্ল্ড ইকনমি ডেষ্ট্ৰয় হৈ যাব এতিয়া আমি সেইটো প্ৰিভেণ্ট কৰিবলৈ আমাক তাতে দিলে মই যেতিয়া আছিলোঁ মোৰ ছেকেণ্ড জাহাজ আছিলে আগতে এখন বেলেগ জাহাজ আছিলে তেতিয়া আমাক ক'লে বোলে আপোনাৰ ছেক্টৰ সেইটো আমেৰিকান আছিলে আমাৰ হেৰি কমাণ্ডাৰ আমি গ'লোঁ তাতে আমাক এদিন ক'লে এখন পাইৰেট জাহাজ আছে আপোনাৰ ছেক্টৰত আমিও দেখিছোঁ এখন জাহাজ আছে আমাৰ ৰেডাৰে বহুত ৰেঞ্জ পায় নহয় তাক ক'লে ইণ্টাৰচেপ্ট আমি সেইখন ধৰিলোঁ পাইৰেট আছিলে বন্দুকেৰে আমাক গুলিয়াইছিলোঁ আমি সিহঁতক ধৰি পেলাই হেণ্ড অভাৰ কৰি দিছোঁ চিভিলিয়ানক কিমানজন ধৰিছিলে তাতে 17জন মানুহ আছিলে ছাৰ আপুনি কিমানখনমান দেশৰ এই নৌসেনা বাহিনীৰ লগত জড়িত হৈ কিমানখনমান দেশত আপুনি কৈছে হেৰিৰ পৰা জইন কৰাৰ পৰা এতিয়ালৈকে মই 41 কাণ্ট্ৰিজ ঘূৰিলোঁ ৰাছিয়াত ট্ৰেইনিং হ'লোঁ ৰাছিয়াত ট্ৰেইন হ'লোঁ মই গানেৰীৰ কাৰণে মই মিছাইলাৰীৰ কাৰণে ৰাছিয়াত মই স্পেচিয়েলাইজেশ্যনো কৰিলোঁ তাৰ উপৰিও মই আছিলোঁ ডিফেন্স এডভাইজাৰ ইণ্ডিয়ান হাই কমিশ্যন নাইৰবিত আৰু মোৰ তলত আছিলে সোমালিয়া কেনিয়া টানজানিয়া মজাম্বিক তাৰপিছত চিচেলছ এনেকৈ বহুত কেইখন আৰু কেমেৰুন এইবোৰ হ'ল মোৰ অভিজ্ঞতাৰ কাৰণে আৰু সেনেকুৱা ডিফেন্স এডভাইজাৰ মই প্ৰথম অসমীয়া আছিলোঁ যোনে নেকি পাইছিল কেনে অনুভৱ এতিয়া যিহেতু আপুনি অৱসৰ ল'লে তাৰ পৰা এতিয়া নৌসেনা বাহিনীৰ পৰা অৱসৰ ল'লে মই যেতিয়া ঘূৰি আহিলোঁ অভিজ্ঞতাটো বহুত কাৰণ ইমান দেশ ঘূৰি তাতোতো শিকি আহিলোঁ ইমানবোৰ এপইণ্টমেণ্ট হ'ল তাতো ঘূৰি আহিলোঁ তেতিয়া মোক তেখেতসকলে ক'লে গভৰ্ণমেণ্টে ক'লে আপুনি আমাৰ এডভাইজাৰ হৈ যাওক ইনলেণ্ড ৱাটাৰ ছাৰ্ভিচ এইবোৰত জল পৰিবহণত আৰু এই আমি যে ৱৰ্ল্ড বেংকৰ পৰা যে জাহাজবোৰ আনিব মই ক'লোঁ অ'কে মই কৰিম মোক দৰমহাও অফাৰ কৰিলে মই বোলো যদি মোক এডভাইজাৰ লাগে মই দৰমহা ল'ব নখোজোঁ মানে বিনা বেতনে কৰিছে মই বিনা পইচাই লওঁ আজি 5 বছৰে কৰিলোঁ কৰি আছে 1 পইচাও নলওঁ আৰু 1 পইচা নল'লে এইটোৱেই হয় কি অন্তৰত কোনো দুখ নাথাকে নিশ্চয় যে মই ফ্ৰেংকলি কৈ দিওঁ এইখন ভাল এইখন বেয়া ছাৰ এটা কথা জানিব বিচাৰিম আপোনাৰ এটা ইণ্টাৰভিউত আমি চাইছিলোঁ যে আপুনি অৱসৰৰ পূৰ্বেই
অসম মাটিৰ সেৱাৰ কাৰণে উভতি আহিছিল ছাৰ এই বিষয়টো আমি জানিব বিচাৰিম যিহেতু আপুনি কিমান মোৰ আৰু আছিলে ছাৰ্ভিচ এবাৰ আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ তেতিয়া স্বৰ্গীয় তৰুণ গগৈ চাহাবে মোক দিল্লীত লগ পালে ক'লে আপুনি আহক আপোনাৰ মানুহবোৰক আপোনাক লাগে তেখেতে মোৰ দেউতাকো চিনি পাইছিলে তাৰপিছত মই ভাবিলোঁ CM চাহাবেতো চবকে কয় আপুনি আহক মোৰ চাকৰি আছে আৰু এতিয়া কমোডৰ মানে ব্ৰিগেডিয়াৰ সেইখিনি সময়তো চবতকৈ ভাল এতিয়াই ফূৰ্তি কৰিম জীৱনত আগতেতো ৰগৰি গ'লোঁ তাৰপিছত নাই ময়ো পাহৰিলোঁ তেখেতেও পাহৰি বুলি ভাবি ল'লোঁ এবাৰ আৰু কিমান পিছত লগ পালে নাহিল দেখোন বোলো ছাৰ মই এতিয়ালৈ ৰিজাইন দিব লাগিব তেওঁ ৰিজাইন দিয়ক আহক ৰিজাইন দি পেলাই আহোঁতে মোক তেখেতে ডাইৰেক্টৰ অফ সৈনিক বোৰ্ড বনালে এই মানে এইটো কি কল্যাণ বৰ্ডৰ সৈনিক কল্যাণ বৰ্ডৰ সঞ্চালক বনাই দিলে আৰু আহি পেলাই চালোঁ যে সঁচাকৈ বেয়া আছিলে কি কৰিলে ছাৰ সেই সৈনিক কল্যাণ বৰ্ডৰ হয় আপুনি ডাইৰেক্টৰ মই আহি পেলাই যে জইন কৰিলোঁ মোৰ অফিচটো আছিলে ৰাজগড়ত ৰাজগড়খন ক'ত আছিলে ভাঙাঘৰ বুলি জেগা এখন মোৰ অফিচটোত আছিলে আজি বোলে 26 নে 27 বছৰ আগতে ওপৰৰ যিখন ছেকেণ্ড ফ্ল'ৰৰ ছাদ আছে ভৰি ভাগি পৰিছে সেইখন ৰিপেয়াৰ নাই আৰু তলখন মই এবুক পানীত ডুব খাই হা মই যেতিয়া আহিলোঁ বোলো ছাৰ আপুনি ইয়াতে আহিছে কিন্তু এইটোতো বানপানীততো আপুনি আহিব নোৱাৰে মই বোলো কিবা এটা কৰিম তাৰপিছত আমি এখন হেৰি বনালোঁ বাঁহেদি আকৌ তালৈ ছাৰ অফিচ যাবলৈ তাৰ মই ভাবিলোঁ ইয়াত নাথাকোঁ এইটো চিএম চাব তাত গ'লোঁ তেওঁ কৈছে হেৰি কৰক কিবা এটা কৰক মই আছোঁ আপোনাৰ লগত তেতিয়া আছিলে আমাৰ গভৰ্ণৰ লেট JP পাটনায়ক আৰে মানে এনেকুৱা মানুহ ভাল মানুহ খুব কমেই দেখা পায় তেখেতে মই ক'লোঁ ছাৰ এদিন তেখেতে ক'লে আহক চৌধুৰী আপুনি মোক কওক আপোনাৰ প্ৰব্লেম কি মই ক'লোঁ ছাৰ মই প্ৰিপেয়াৰ কৰি গৈছিলোঁ সেই জেগাখনৰ নাম ভাঙাঘৰ কৈছোঁ নহয় মই আমাৰ ঘৰটোৰ ভাঙা ঘৰটোৰ ফটো লৈছোঁ লৈ পেলাই এই এনেকুৱা স্ক্ৰীণত চব ৰেডি কৰি থৈছোঁ তেওঁ আহিছে কনফাৰেন্স হলত ফটো ৰেডি কৰি দিছে ফটো চব ৰেডি কৰি থৈছোঁ প্ৰেজেণ্টেশ্যনত তেখেতে ক'লে অ'কে প্ৰচিড হা মই বোলো ছাৰ মই যেতিয়া জইন কৰিবলৈ আহিলোঁ সৈনিক বৰ্ডত মোক সেই কোনোবা এটা জেগাত নমাই দিলে ক'লে আপুনি ভাঙাঘৰ যাই থাকক এনেকৈ যাই থাকক মই ছাৰ খোজকাঢ়ি যাই আছোঁ আৰু কাৰোবাক সুধিলোঁ এই ভাঙাঘৰ ক'ত বোলে অলপ আগত গভৰ্ণৰ চাহাবৰ উঠিল খং বোলো কমোডৰ মই আপোনাৰ কাৰণে ৰৈ থাকিব নোৱাৰোঁ নহয় মোৰ বহুত কাম থাকে যাওক সোনকালে অলপ মই ক'লোঁ ছাৰ 1 ছেকেণ্ড যদি দিয়ে আপোনাক যিমান লাগে লওক মোক কওক তেতিয়া মই সেই ফটোখন দেখুৱাই দিলোঁ ভাঙা জৰাজীৰ্ণ ঘৰ মই বোলো ছাৰ এইটোৰ জেগাখনৰ নাম ভাঙা ঘৰ এই ঘৰটোৰ কাৰণে দিছে বুজিছে নাই তাৰপিছত মুখৰ পৰা ওলাই গ'ল ছাৰ প্ৰেছে নাজানে এই ঘৰৰ চেয়াৰমেন যে আপুনি নহ'লে এই ঘৰৰ ফটো বেছি ল'লে আপোনাতকৈ নলয় তেতিয়া মোক কমিশ্যনাৰ আছিলে মোৰ ভৰি এনেকৈ ধৰি পেলাই কি ক'লি তই মই ভাবিলোঁ ক'লোঁ কি মই থিয় হৈ পেলাই ছাৰক কৈছোঁ ছাৰ আই এম এক্সট্ৰিমলি চৰি মই ক'ব খোজা নাছিলোঁ এইটো মোক মাফ কৰি দিয়ক ৰঙা চঙা পৰি গৈছোঁ ঘামিছোঁ তেখেতে কৈছে চান অন্তৰৰ পৰা কৈছা পইচা কিমান আছে বোলো আমাৰ তাত মইতো প্ৰিপেয়াৰ কৰি গৈছিলোঁ আমাৰ তাত ইমানখিনি আছে মই কালি এইটো ঘৰ চাব নোখোজোঁ ভাঙি দিয়া আৰু 3 দিন আগত পিছত যদি মই এই ঘৰ ইয়াত দেখা পাওঁ তোমাক ইয়াৰ পৰা পঠিয়াই দিম মই এটা কণ্ট্ৰেক্টৰ মাতিলোঁ সি ক'ৰবাত কৰি থাকে হেৰি তেখেতক ক'লোঁ বোলো চোৱা এইটো ভাঙি দিব লাগে বোলো ভাঙি দিম নেক্সট দিনাখন আনি পেলাই ভাঙি দিলে এটা মস্ত গাত হৈ গ'ল তাৰপিছত তেতিয়া ভাবিলোঁ মইতো ভাঙি চাঙি দিলোঁ এতিয়া কৰোঁ কি না পাৰ্মিশ্যন না কিবা কিন্তু মাটিটো ক'ত আমাৰ সৈনিক বৰ্ডে যিহেতু মাটি আমাৰ কোনো একো আমাক কুৱেশ্যন কৰিব নোৱাৰে গভৰ্ণৰ মোৰ বছ তাৰপিছত আৰম্ভ হ'ল সৈনিক ভৱন বনোৱা কিন্তু এবাৰ খুটি পুতিলে পইচা আহিয়ে যায় চবেই গভৰ্ণমেণ্টত দেখিলে মই কাম কৰোঁ পইচা নাখাওঁ তেতিয়া আৰু আৰম্ভ হৈ গ'ল সেইটো ঘৰ বনালোঁ তাৰপিছত আৰু 7খন ডিষ্ট্ৰিক্টত সৈনিক ভৱন বনালোঁ 1 পইচা নোখোৱাকৈ অভিয়াছলি ছাৰ দীঘলী পুখুৰী পাৰৰ যি যুদ্ধ স্মাৰক নিৰ্মাণৰ আঁৰৰ ব্যক্তিজন আপুনি বুলি ক'ব পাৰি
কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি ছাৰ এই যুদ্ধ স্মাৰকটো তাত নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মই যেনেকৈ কৈছিলোঁ মই যেতিয়া সঞ্চালক হৈ পেলাই জইন কৰিলোঁ মোৰ এটা এইম আছিলে কি আমি এখন যুদ্ধ স্মাৰক বনাম যেতিয়া সেইটো এইম আছিল তেতিয়া মই আমাৰ পুৰণা হিষ্ট্ৰীটো চালোঁ আজি প্ৰায় 16 বছৰমান আগত তাৰমানে 2009ৰ আগত তাৰমানে বহুত বছৰ আগতে আৰু তেতিয়াৰ পৰাই চেষ্টা কৰি আছে বহুত অৰ্গেনাইজেশ্যনে কিন্তু পাৰা নাই ময়ো চেষ্টা কৰিলোঁ তাৰপিছত চিফ মিনিষ্টাৰ চাহাবক ক'লোঁ চিফ ছেক্ৰেটাৰী চাহাব জ্যোতিষ খোছলা আছিলে তেওঁক ক'লোঁ বোলো আমাক এইটো দিয়ক গভৰ্ণৰ চাহাবক ক'লোঁ পটনায়ক চাহাবক তেতিয়া এদিন কিবা এটা সংযোগত হঠাৎ চিফ ছেক্ৰেটাৰী ক'লে কমোডৰ চাহাব আপুনি হেৰি কৰক ৱাৰ মেমৰিয়েলৰ প্ৰেজেণ্টেশ্যন দিয়ক মোক লগে লগে প্ৰেজেণ্টেশ্যনটো ৰেডিয়ে থাকে দিলোঁ তেওঁ ক'লে এপ্ৰুভ আপুনি আৰম্ভ কৰি দিয়ক যে আৰম্ভ কৰি দিয়ক বুলি ক'লে আমি হেৰি কৰিলোঁ আমি এই মাটি বিচাৰি আকৌ মই CM চাহাবৰ তাত গ'লোঁ তেওঁলোকে মোক মাটি দিলে এই SP বাংলোটো যে আছিলে পদুম পুখুৰীৰ ওচৰত সেইটো তেতিয়া পুলিচে ক'লে এইখিনি আমাৰ মাটি আপোনালোকে ক'ৰবাত বেলেগত বনাওক মই ক'লোঁ অ'কে আপোনালোকৰ মাটি যদি আমি আৰু বেলেগত চাওঁ তেতিয়া আমাক দীঘলী পুখুৰীত এই নৰ্থ বেংকত যিটো আছিলে এটা ফিচাৰী আছিলে সেই ফিচাৰী অফিচটো বন্ধ হৈ গৈছিলে তাৰপিছত সেইটো জৰাজীৰ্ণ আৰু সংসাৰৰ বেয়া কামবোৰ সেইটোতে হৈছিল যেতিয়া আমাক ক'লে জাগা পাইছা মই বোলো পাইছোঁ ছাৰ এইটো বোলে এইটো দেখোন নিদিব কিন্তু এইটো ছাৰ দিবই লাগিব কাৰণ এইটো তাতেতো চব বেয়া কামহে চলি আছে আমি চাফা কৰি দিওঁ তেতিয়া কি হ'ল CMে ক'লে অ'কে প্ৰচেছ কৰা আমি প্ৰচেছ কৰিলোঁ মাটিও এলট হৈ গ'ল তেতিয়া আমাৰ অসমৰ গুৱাহাটীৰ এটা চাংক অফ পিপল মানে কেইজন মানে অপ'জ কৰিলে আমাক তাতে তেখেতে ক'লে ইয়াতে যুদ্ধ স্মাৰক হ'ব নালাগে মই ক'লোঁ আমিতো বেয়া কাম কৰা নাই আমি এইখিনি চাফা কৰি এখন যদি যুদ্ধ স্মাৰক বনাওঁ আপোনালোকৰ কি আপত্তি আছে আৰু ক'লে আপোনালোকে বাহিৰত বনাওক মই বোলো বাহিৰত বনাম কিন্তু যুদ্ধ স্মাৰক এটা বস্তু য'ত নেকি ভিজিবল হ'ব লাগে আপুনি যদি চাই যুদ্ধ স্মাৰকবোৰ সদায় চিটিৰ মাজত হয় কাৰণ যেতিয়াই নেকি কোনোবা এটাই চকু এটা দিয়ে সেই এটা চেলুট হয় যেতিয়াই আপুনি কোনোবা যুদ্ধ স্মাৰকৰ ওচৰেদি যোৱা এবাৰ যদি চোৱা সেই এটা সন্মানেই হ'ল নহয় ক'ৰবাত অন্তৰতটো ক'ব নহয় তহঁতৰ আত্মাই শান্তি পায় সেইকাৰণে এইটো আমি ল'লোঁ তেতিয়া তেখেতসকলে ক'লে নাই আমি নামানো তেখেতসকলে আমাক কোৰ্টলৈ লৈ গ'ল বন্ধ কৰিবলৈ কোৰ্টেও ষ্টে অৰ্ডাৰ দি দিলে বন্ধ কৰিব লাগে CM চাহাবে মাতি পেলাই ক'লে এইটো বন্ধ কৰা তেতিয়া আমি কিছুমান ছিনিয়ৰ অফিচাৰ ৰিটায়াৰ্ড অফিচাৰ লৈ পেলাই গ'লোঁ ছাৰ আমি ওপৰত পাৰ্কখনটো বনাই দিওঁ পাৰ্ক বনোৱা পাৰ্ক বনাব আৰম্ভ কৰিলোঁ মানে আমি অলৰেডি এই এয়াৰক্ৰাফ্ট আৰু টেংকবোৰ অৰ্ডাৰ দি থোৱা আছিল আৰ্মি আৰু এয়াৰফ'ৰ্চে দিছিলে আমাক তেতিয়া যেতিয়া সেইবোৰ আহিলে আকৌ হুলস্থুল হৈ গ'ল সিহঁতে আকৌ আৰম্ভ কৰিলে তেতিয়া সিহঁতে ধৰ্ণা কৰিলে আমাক আপোনালোকৰ যিটো জাৰ্নেলিষ্ট আছে মিডিয়া পাৰ্চন আছে তেখেতসকলে আৰু গুৱাহাটীৰ এটা বহুত ডাঙৰ গ্ৰুপ এটাই আমাক ছাপোৰ্ট কৰিলে মিডিয়া হাউচে যিটো ছাপোৰ্ট কৰিলে সেইটোতো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ মিডিয়া হাউচে ছাপোৰ্ট নকৰিলে আমাৰ ৱাৰ মেমৰিয়েল নহ'লে তাতে মই কওঁ এই জয়ন্ত কলিতা তেখেতে বহুত ডাঙৰ হাত আছিলে কিবা কাৰণে মোৰ লগত ভাল হৈ গ'ল তেখেতে মোক বহুত ছাপোৰ্ট দিছিল আৰু সেইকাৰণেই আমি এটা ডাঙৰ ছাপোৰ্ট পালোঁ তেওঁলোকে ধৰ্ণা দিলে নৰ্থ বেংকত আমি ধৰ্ণা দিলোঁ চাউথ বেংকত এক্স-ছাৰ্ভিচমেন আনি পেলাই তেতিয়া কোৰ্টেও ক'লে বোলে এইটোতো বেয়া কাম হোৱা নাই কি বেয়া হৈছে তেতিয়া কোৰ্টে সেইটো হেৰিটো ষ্টে অৰ্ডাৰ উঠাই দিলে আমি কেছটো জিকিলোঁ ইন দি মেইন টাইম যেতিয়া জিকিলোঁ আকৌ আৰম্ভ কৰিলোঁ তেতিয়া কিছুমান সম্ভৱ উগ্ৰবাদী আহিছিলে মইতো তাতেই বহি থাকোঁ কাম কৰিবলৈ কাম চাবলৈ তেওঁ ক'লে আপুনি ছাৰ বুলিয়ে কৈছিলে আপোনালোকে কামটো বন্ধ কৰি দিয়ক মই বোলো
কিয় বন্ধ কৰিব লাগে বোলে আমাক যুদ্ধ স্মাৰক ইয়াত নালাগে তেতিয়া মই ক'লোঁ চাওক আপুনি অসমীয়া ময়ো অসমীয়া যদি বন্ধ কৰিব লাগে মই এটা ডাইৰেক্টৰ আপুনি চিফ ছেক্ৰেটাৰী তাত যাওক চিফ মিনিষ্টাৰ তাত যাওক তেখেতে যদি আমাক কয় বন্ধ কৰা মই বন্ধ কৰিম এতিয়া আপুনি যদি কয় মই বন্ধ কৰিব লাগে মই ডাইৰেক্টৰ হিচাপে মই বন্ধ কৰি দিম তেতিয়া এটা বেলেগ এটা ডাইৰেক্টৰ আনি পেলাই বহাই দিব আপুনি কামটো চেছ কৰক মই এটা এপইণ্টেড মানুহ মই অ'নাৰ নহয় হা তেওঁলোকে ক'লে এই হ'ব ছাৰ পাৰে যদি বন্ধ কৰি দিয়ক ইন দি মেইন টাইম আমাৰ যিটো কণ্ট্ৰেক্টৰ আছিলে ক্লাছ 1 বৰ কণ্ট্ৰেক্টৰ পৰাগ মহন্ত বৰ ভাল মানুহ তেখেতে কণ্ট্ৰেক্ট পাইছিলে বিদ্য দি পেলাই তেখেতক ধৰিলে তাৰপিছত তেখেতে আৰু চাওক তেখেত চিভিলিয়ান আমি হ'লোঁ মিলিটাৰী আমি কওঁ আমাৰ জীৱনটোতনো আছে কি তেখেতটো ল'ৰা ছোৱালীও আছে তেখেতে ক'লে মই কাম নকৰোঁ কামটো আধাতে বন্ধ কৰি দিলে যেতিয়া আধাত বন্ধ কৰি দিলে এতিয়া CM চাহাবৰ তাত গ'লোঁ আধাত বন্ধ হৈ গ'ল এতিয়া কি কৰিবা নতুনকৈ মানুহ মাতা যেতিয়া আমি নতুনকৈ মানুহ মাতিলোঁ তেওঁলোকে কৈছে আগৰ কণ্ট্ৰেক্টৰে কি কৰিছে আমিতো নাজানো আমি গোটেইটো ভাঙি দিব লাগিব অলৰেডি আমাৰ 3 কোটিমান টকা সোমাই গৈছিলে কাম হৈ গৈছিলে মানে এতিয়াতো ভাঙাৰ কথাই নুঠে তেতিয়া CM চাহাবক ক'লোঁ ছাৰ আপুনি যদি আমাক বিশ্বাস কৰে আমি কৰিম আমি কণ্ট্ৰেক্টৰ পাৰা যদি কৰা ফাইলতে এপ্ৰুভেল দি দিলে যে মানে অ'কে চৌধুৰী আপুনি কৰক মই হ'লোঁ কণ্ট্ৰেক্টৰ নিজে এটা কমিটি বনালোঁ কমেও 12জন মানুহ তাতে ফাইনেন্সৰ গভৰ্ণমেণ্টৰ GADৰ চব আছে যিমান বিল 10 টকাৰ বিলো গোটেই সোপাই চাইন কৰ যদি চাইন নকৰোঁ মই কাম বন্ধ কৰি দিম বোলে 10 টকা বোলে 10 টকা হওক মোৰ সন্মান তাৰপিছত আমি লেবাৰ মাতি মিস্ত্ৰী মাতি সব কমিটিয়ে চিলেক্ট কৰে মই একো নকৰোঁ মই মাজত বহি আছোঁ মই চিলেক্ট কৰি আনো এজন মিস্ত্ৰী কিন্তু কি সুন্দৰ কাম হৈ গ'ল পইচা কম লাগিল কণ্ট্ৰেক্টৰ নাই আমি নিজে বনাইছোঁ আমি ৰেট কণ্ট্ৰেক্ট দিছোঁ কম টকাত হৈছে বহুত কম কাৰণ কণ্ট্ৰেক্টৰ পইচা দিব লগা হোৱা নাই আৰু আমি সব অনেষ্টলি কাম কৰিছোঁ ইমান এটা ডাঙৰ গ্ৰুপে কাম কৰিছোঁ ৱাৰ মেমৰিয়েলটো আস্তে আস্তে 14 মাহত কমপ্লিট 6.7 crore আৰু এইটো যদি কোনোবা বেলেগে কৰিলে হয়তো বহুত টকা লাগিব আপোনালোকে নিজেই কষ্ট কৰিলে ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ল ছাৰ বহুত ডাঙৰ মানে এইটো নিজৰ জীৱনৰো এইটো নহয় কি মই ভয় খোৱা নাছিলোঁ ভয়টো যথেষ্ট মই খাইছিলোঁ গভৰ্ণমেণ্টে মোক প্ৰটেকশ্যনো দিছিলে এইটো নহয় কি কিন্তু আমি মিলিটাৰী মানুহত এটাই জানো অসুবিধাটো ক'ত আছিলে যে হোৱাৰ ফলত অসুবিধাটো কি আছিলে মানে অসুবিধা আছিলে তেখেতসকলে আৰ্মিৰ এটা এষ্টাব্লিছমেণ্ট নিবিচাৰিছিলে তেখেতে ভাবিছিলে আমি দীঘলী পুখুৰীটো নষ্ট কৰিম তাৰপিছত CM চাহাবেও ক'লে আপোনালোকে দীঘলী পুখুৰী নকৰিব আমি দেখিলোঁ যে মানে আমাক যিটো মাটি দিছিলে সেইটো কৰা দাগ নম্বৰ বেলেগ সেইটো ক'ত দীঘলী পুখুৰীৰ দাগ নহয় তেতিয়া দীঘলী পুখুৰীৰ দাগেই নহয় মই ক'ত হেৰি কৰিলোঁ মইতো ক'তো হেৰি কৰা নাই মানে আমাৰ গভৰ্ণমেণ্টে সেই দাগ নম্বৰটো টোটেলি ডিফাৰেণ্ট দেন দীঘলী পুখুৰী তাত কি অস্ত্ৰ আছে তাতে আছে হেৰি মানে এখন ৱাৰ মেমৰিয়েলটো ইউনিক এটা আছে কি এইটোত লাচিত বৰফুকনৰ দিনৰ পৰা যিবোৰ মানুহে আহুতি দিছিল জীৱন সিহঁতৰ আত্মহত্যা তাতে আছে জয় জৱান জয় আছে লিখা এইটো এটা স্মাৰকহে তেতিয়াৰ পৰা আজিলৈকে যোনে নেকি দেশৰ কাৰণে আহুতি দিছে তাৰে স্মৃতি আছে তাতে আৰু তাতে পেনেল কেইখনত বীৰেন সিংহা নামৰ এটা স্কাল্পটৰ আছে তেখেতে অসম হিষ্ট্ৰী পেনেলত বনাই লিখি দিছে আপুনি যদি যায় আমাৰ কোনোবা ল'ৰা ছোৱালীবোৰ যদি যায় যদি পঢ়ে এখন হ'ল অসমীয়া বুৰঞ্জী কমপ্লিট তাৰ উপৰিও আমাৰ এখন টেংক আছে এখন এয়াৰক্ৰাফ্ট আছে আৰু এটা মিছাইল আছে আজি যদি আমাৰ ল'ৰা ছোৱালীবোৰ তাত যায় তেখেতসকলে মই নিজেই দেখিছোঁ মই টেংক চলাম মই এৰোপ্লেন উৰিম মই ডিফেন্স জইন কৰিম যিটো নেকি আগত কোনো এটা ফ'কাছিং পইণ্ট নাছিল আজি এইটো এটা ৱাৰ মেমৰিয়েল এটা আমাৰ গুৱাহাটীৰ টুৰিষ্ট পইণ্ট বৰ্তমান হৈ গ'ল
হা আৰু ইয়াতে মইতো কওঁ মইতো ফুল গ্যাৰাণ্টি লওঁ যেতিয়া পৰাগ মহন্ত গ'ল তেখেতো বৰ ভাল আছিলে তেখেতো মোক ছাপোৰ্ট কৰি আছিলে কাৰণ মইতো নাজানো ইমান তেখেতৰ মই হেল্প লওঁ পৰাগ মই এতিয়া কি কৰিম তেওঁ বুজাই দিয়ে এইটো এনেকৈ কৰক ছাৰ সেই হিচাপে ৱাৰ মেমৰিয়েলটো হৈ গ'ল আৰু মই এতিয়া ভাবোঁ যোনে নেকি আমাক অপ'জ কৰিছিলে তেখেতক মই হাত জোৰ কৰি পেলাই কওঁ আমি বেয়া কাম কৰা নাছিলোঁ কিমান চনৰ কথা আছিলে এইটো 2015 মানৰ আছিল 2015 মানৰ আছিল এটা প্ৰত্যাহ্বান আৰু এইটো এটা ডাঙৰ কণ্ট্ৰিবিউশ্যন হয় ডাঙৰ কণ্ট্ৰিবিউশ্যন আৰু প্ৰত্যাহ্বানটো আপুনি এক প্ৰকাৰ ক'ব গ'লে আপোনাৰ নেতৃত্বতেই চলি এতিয়া সফলতা লাভ কৰা গৈছে হয় যাৰ ফলত আজি ধৰ আমাৰ অসমৰ ৰাইজে বা উঠি অহা প্ৰজন্মই ছাত্ৰ ছাত্ৰীসকলে ৱাৰ মেমৰিয়েলৰ জৰিয়তে নিশ্চয় বিভিন্ন অভিজ্ঞতা ল'বৰ কাৰণে সক্ষম হৈছে আৰু বেষ্ট পাৰ্ট হ'ল যিটো আমাৰ দীঘলীপুৰ ৱাৰ মেমৰিয়েল আছে তাৰে চাৰিওকাষে এখন কলেজ আছে হয় ষ্টুডেণ্টছবোৰ চব আহে তাতে চাবলৈ সিহঁতৰ মনত ক'ৰবাততো এটা হেৰি আহে নিশ্চয় নিশ্চয় ফিলিং আহে এইবোৰ মানুহৰ কাৰণে ছাৰ মই পুনৰ আপোনাৰ চাকৰিৰ জীৱনলৈ উভতি যাব বিচাৰিছোঁ চাকৰি জীৱনৰ ছাৰ আপোনাৰ এটা ইণ্টাৰভিউত আমি পাইছিলোঁ গুজৰাটৰ যিটো ভূমিকম্প হৈছিলে সেই অভিজ্ঞতাটোৰ বিষয়ে আপুনি অলপমান শ্বেয়াৰ কৰিব নেকি তেতিয়া মই আছিলোঁ হেৰি INS গংগাৰ কমাণ্ডিং অফিচাৰ INS গংগা হ'ল এখন ফ্ৰিগেট আছিলে দুখন হেলিকপ্টাৰ থকা ফ্ৰিগেট বহুত পাৱাৰফুল দুখন চিকিং হেলিকপ্টাৰ চিকিং মানে এণ্টি ছাবমেৰিন চিকিং আৰু এণ্টি ছাৰ্ফেচ বহুত হেভি তাতে দুটা মিছাইল থাকিছিলে এয়াৰ টু ছাৰ্ফেচ মিছাইল আকাশৰ পৰা হেৰি ছাৰ্ফেচত মাৰিবলৈ আৰু আমাৰ তাত 4টা মিছাইল আছিলে ছাৰ্ফেচ টু ছাৰ্ফেচ যেনেকৈ মই আগতে কৈছিলোঁ 350 কিলোমিটাৰ ৰেঞ্জৰ আৰু বন্দুক চন্দুকটো থাকে টৰ্পিডো থাকে তেতিয়া আমি পেট্ৰলিং কৰি আছিলোঁ হেৰিত আৰবিয়ান চিট কোনোবা এটা লোকেশ্যনত মই ক'ব নাপায় তেতিয়া আমাৰ হঠাৎ দেখিলোঁ পানীবোৰ লৰি আছে কিবা এটাতো হৈছে কাৰণ কমাণ্ডিং অফিচাৰ বা জাহাজত থাকিলে অকণমান যদি জাহাজৰ চাউণ্ডটো বদলি যায় নহয় পটকৈ ধৰা পৰে কি কিবা এটাতো হৈছে ক'ৰবাত এটা ছিক্স চেন্স বুলি বস্তু থাকে তাৰপিছত লগে লগে ছিগনেল আহিল আমাৰ তাত ডাইভাৰ্ট কৰক পৰ্ট ব্লেয়াৰ যাক পোৰবন্দৰ যাক তাতে হেৰি ডেমেজ হৈছে বহুত লগে লগে আমি জাহাজ ঘূৰালোঁ পোৰবন্দৰ যেতিয়া পোৰবন্দৰত সোমাব যাওঁ তাতে কোনো নাই চব মানুহ বেৰেন মোৰ জাহাজৰ লাইনকেইটা নল'লে ৰছীকেইডাল নল'লে মই বান্ধিম কেনেকৈ এইটোও নাজানো এতিয়া মেছেজটো চালি নিউজো আহিল আৰ্থকুৱেক হ'লে হেৰি সাগৰৰ বেদখন দৌৰিৰ বেদখন উঠি আহে এতিয়া মই নাজানো ক'ত উঠি আহিছে মোৰ জাহাজখন যদি ক'ৰবাত লাগিলে তাতকৈ দুখৰ বিষয় নহ'লে এতিয়া ভগৱানৰ ওপৰত আশা দি বোলো মই যদি কেইটামান মানুহ বচাব পাৰোঁ এইটো ৰিস্ক মই ল'ম তাত গ'লোঁ আমাৰ জাহাজৰ নাবিক এটাক পানীত জুপিয়াই দিলে সি যাই পেলাই ওপৰত উঠি ৰছীকেইডাল বান্ধি দিলে আমি জাহাজখন বান্ধিলোঁ যেতিয়া আমি গ'লোঁ এই ভোজৰ কথা দেই যেতিয়া আমি গ'লোঁ ডিভাষ্টেশ্যন মানে বিল্ডিঙৰ পিছত বিল্ডিংবোৰ ক্ৰেছ হৈ গৈছে এটা বিল্ডিঙৰ তলত আমি সোমাইছোঁ চব গ্ৰাউণ্ড ফ্ল'ৰত এনেকৈ পৰি গৈছে নহয় বডি চব নামি আহিছিল পাই ষ্টেয়াৰেদি চব মানে খহি গৈছে তেতিয়ালৈকে অলৰেডি এই ফ্ৰান্স আহি পাইছিলে টেণ্ট লগাইছিলে আৰু আমাৰ ইণ্ডিয়ান আৰ্মিটো আছিলেই আমি লৈ গ'লোঁ আমি বস্তু লৈ গ'লোঁ যিমান সহায়ৰ বস্তু আছে যেতিয়া গ'লোঁ আমাৰ টেণ্টবোৰত আমাৰ মানুহ ইভাকুৱেট কৰাইছে এজনী সৰু ছোৱালী 10 বছৰমানৰ বয়সৰ ছোৱালী বৰ দুখ লগা কথা তাই আহি পেলাই মোক হাতত ধৰি পেলাই আংকল উইল ইউ ছেভ মাই গ্ৰেণ্ডফাদাৰ মোৰ ককাক জীৱনটো দিব নেকি বচাব নেকি মই বোলো তাইক দেখা পাই কান্দি আছে বচাম ব'লা ক'ত আছে এই কোনোবা এটা টেণ্টত লৈ গ'ল এইটো ডাক্তৰটোৱে ক'লে ছাৰ এইটোতো আপুনি নিব নোৱাৰে ই গলৰ তলৰ পৰা পেৰালাইজড যদি অকণমানো আপুনি জাহাজত লৈ যাব অকণমান জাহাজখন লৰিলে সি মৰি যাব আৰু এটা কথা জাহাজত আমি মৃত্যু হ'লে খুব দুখ পাম আমাৰ কাৰণে ভাল নহয় মই কি কৰিম ছোৱালীজনী ক'লোঁ এনেকুৱা কথা কৈছে এটা চান্স দিয়ক মই ক'লোঁ লৈ গ'লে আপুনি লৈ যাম
আচ্ছা মোৰ জাহাজত ডাক্তৰ থাকে ডাক্তৰেও কৈছে ছাৰ কেনেকৈ নিম মই বোলো নিম ওপৰৰ ৰুম এটা অফিচাৰৰ কেবিনবোৰ ওপৰত থাকে দেই এটা কেবিন খালী কৰিছোঁ যিহেতু সেই নেক ডাউন পেৰালাইজ মই তাক তাতে থৈছোঁ বালি দি বস্তাত সোমাই পেলাই তাৰ গোটেই বডিটো পুতি পেলাইছোঁ ইয়াতে বালি ইয়াতে বস্তা ইয়াতে বস্তা ইয়াতে বস্তা ইয়াৰ তলৰ পৰা ওপৰ খালি এইখিনি ওলাই আছে কাৰণ সিটো গমেই নাপায় মুখখন ওলাই আছে সিটো গমেই নাপায় সি লৰিব ক'ৰ পৰা লৈ গ'ল মানে লৰচৰ কৰিব নোৱাৰাকৈ লৈ গৈছে আৰু পুতি দিলোঁ তাক লিটাৰেলি পুতি দিলোঁ লৈ আনিছোঁ এবছৰ বাচি আছিল বোলে পিছত গম নাপাওঁ আৰু পিছত আকৌ লৈ আপুনি লৈ আহিলে পিছত মই লৈ আহিছোঁ বম্বেত সিহঁতে বম্বেত যাই পোৱাৰ লগে লগে তো আৰু লগে লগে আহি পেলাই লৈ যায় নহয় আমাৰ তেতিয়া পূৰা এষ্টাব্লিছমেণ্ট আছে সেই এটা ডাঙৰ ইনচিডেণ্ট হ'ল ছেকেণ্ড ইনচিডেণ্ট হ'ল মই তেতিয়া আপ এণ্ড ডাউন কৰি আছোঁ গোটেই জাহাজখন যুদ্ধৰ জাহাজ এখন মই হস্পিটেল বনাব লগা হ'ল আমাৰ মানুহবোৰ ওপৰত শুলে ডেকত শুলে সিহঁতৰ কাৰণে আমাৰ ৰুমবোৰ এৰি দিলোঁ আমি চব আৰু কষ্ট কৰিছোঁ মানে যি দেখিছোঁ মোৰ জাহাজৰ নাম গংগা আছিলে এজন কোনোবাই পয়েট্ৰি লিখে তেওঁ লিখিলে হা अब तक तो सुना था गंगा पाप धोते हैं गंगा मदद करते हैं लेकिन ये गंगा तो हमें जिंदगी दे दी ना বৰ ধুনীয়া কেতিয়াবা যদি লাগে মই সেইটো পয়েট্ৰিটো আছে মই পঢ়ি শুনাম বৰ আছে 4 নাই 5 বাৰ ট্ৰিপ মাৰিলোঁ কমেও 300মান মানুহ বচালোঁ নেকি তাৰপিছত আৰু এটা ল'ৰাৰ এম্পুটেশ্যন হ'ল ভৰিখন সি মানে ফচি গৈছিলে তাক গিলটিন কয় মানে কোঠাৰেৰে কাটি পেলাই উলিয়াই আনিছে ল'ৰাটোক সি ক'লে মোক ডক্টৰে ক'লে ইটো নাবাচে তেতিয়া মই ক'লোঁ লৈ যাম আনিলোঁ সি ক'লো তোমাৰ কিবা ইচ্ছা আছে নেকি মই হেলিকপ্টাৰ উৰা চাম সেই সময়ত মই বোলো হেলিকপ্টাৰ ইয়াৰ পৰা চাম নহয় মই তাত যাই চাম তেওঁ আমাৰ হেলিকপ্টাৰ ডেক যিখন জাহাজৰ পিছফালে যিখনৰ পৰা হেলিকপ্টাৰখন উৰে জাহাজৰ ওপৰত সেইখন হেলিকপ্টাৰ চেকিং বুলি কয় ইমান ডাঙৰ হেলিকপ্টাৰ যিটো হাৱা মাৰে চব উৰাই লৈ যায় আমি তাতে কাকো থাকিব নিদিওঁ মোৰ ছেকেণ্ড ইন কমাণ্ড মোৰ ডেপুটিটোৱে ক'লে আপুনি যাব নোৱাৰে ছাৰ আমাৰ অথৰাইজ নহয় এতিয়া মই যদি তাত যাওঁ মই কামাণ্ড হেণ্ড অভাৰ কৰি দিব লাগে মই বোলো আনা ডকুমেণ্টখন আনা মই চহী মাৰি দিলোঁ মোৰ ৰেস্ক আপুনি সিগনেচাৰ কৰি দিলোঁ আৰু মই কামাণ্ড হেণ্ড অভাৰ কৰি দিছিলোঁ একচুৱেলি মোক বেল্ট মাৰি দিছে সেই ল'ৰাটো আৰু মোক মই হেৰি কৈছোঁ পাইলটটোক কৈছোঁ 6 ফুট ওপৰত দান আৰু নামিয়া হেলিকপ্টাৰখন 6 ফুট এনেকৈ উঠিছে আৰু নমাই দিছে হা মই তাক লৈ আহিছোঁ মোক নেভিত মোক জিনা হাৰাম কৰি দিছে বাট কাৰোবাৰ জিন্দগীৰ কাৰণে এইখিনি ইচ্ছাটো পূৰণ কৰিলে তাৰ পইচা নাজানো সি যাবি তাৰপিছত গম পাওঁ সি বোলে ক্ৰিকেটো খেলে এতিয়া মানে সুস্থ ক্ৰিকেট খেলে বোলে কণ্টেক্ট নাই আৰু এজনী আছিলে হেৰি প্ৰেগনেণ্ট ওমেন টাৰ্মিনেল প্ৰেগনেঞ্চি আৰু তাই ৰাতি ডক্টৰ আহিলে আহি পেলাই ছাৰ তাইৰ BP নামি গৈ আছে আৰু কি কৰিলা বোলো সেই ৰাতিটো আমি আৰু টোপনি আহিব আৰু হা 24/7 আৰু তাৰপিছত কি কৰিলা বোলে চেলাইন দিলোঁ এতিয়া BP কিমান বোলে 40 চিংকিং বোলো এতিয়া কি কৰিম দিল্লী বম্বে পাম আৰু 2 ঘণ্টা হা সি কৈছে ছাৰ মইতো নাজানো কি কৰিম মই বোলো আৰু এটা চেলাইন দে তো ছাৰ পানী হৈ যাব চব তেজ পানী হ'লে বাচিব দে চেলাইন দিলোঁ ভগৱানৰ কৃপাত তাইও বাচি গ'ল বাচ্চাও ডেলিভাৰী হ'ল আমাৰ হস্পিটেলত ইমান ৰিস্ক লৈ ল'লে উপায় নাই এজ এ মেন ইন ইউনিফৰ্ম আৰু কমাণ্ডিং অফিচাৰ কি হয় মানে চব বস্তুটো পিৰামিডটো সব ডিসিশন এইটো পইণ্টত হয় বুজি পাইছা সবে মোৰ পিনে চাই ছাৰে কি ডিচিশ্যন দিব আৰু এই এটা ডিচিশ্যনে হয় এগেইনষ্ট দি এনিমি কোৱা এনেকুৱা চিটুৱেশ্যনত কোৱা এইটো এটা ভাইটেল ডিচিশ্যন আৰু এই ডিচিশ্যন ল'বলৈ অনলি ভগৱান আছে সেনেকে বহুত হয়তো বহুত হেৰিও হ'ল বহুত আশীৰ্বাদো পালোঁ মানুহৰ নিশ্চয়কৈ
বুকু কপি উঠা আচলতে দৃশ্য মানে চকুত ভাহি উঠিছে ছাৰে যেনেদৰে কথাবিলাক কৈছে মোৰতো গাৰ লোম হিঁয়ৰি উঠিছে এইবিলাক কাহিনী মানে এতিয়া যেন চকুৰ সন্মুখত এখন চিনেমা চাই আছোঁ তেনেকুৱা এটা অনুভৱ হৈছে ছাৰ মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম শুনিছোঁ আপুনি পানীৰ তলত ক'ৰবাত আবদ্ধ হৈ গ'ল কাৰোবাৰ লগত সেই কাহিনীটোৰ কথা অকণমান ক'ব নেকি কেনেধৰণে কি হৈছিল আচলতে এইখন মোৰ প্ৰথম জাহাজ INS সুকন্যাত আছিলে হয় চিঅ হিচাপে আমি ৰাতি অকণমান খোজকাঢ়ি পেলাই চাওঁ নহয় চব ঠিকে আছে নাই যেতিয়া ৰাতি আমি যাওঁ আমাৰ আগত এটা থাকিব লাগে ছাইডত এটা থাকিব লাগে পিছফালে এটা থাকিব লাগে মইনো মোৰ সেই এটা ছাবঅৰ্ডিনেট এটাক লৈ গ'লোঁ মানে সেই একচুৱেল হেৰি আমাৰ এটা হেৰি আৰু আমি নাবিক বুলিয়ে কওঁ কিন্তু বেলেগ ক্লাছৰ তাক নিবলৈ নাপায় হা সি এইবোৰত ট্ৰেইন নহয় কিন্তু তাকে লৈ গ'লোঁ ঘূৰি পকি মই ব্ৰিজত আছিলোঁ ব্ৰিজ মানে য'ৰ পৰা আমি কণ্ট্ৰল কৰোঁ মই ক'লোঁ মই ৰাউণ্ডত যাওঁ হা আহিলোঁ ঘূৰি পকি আমি আমাৰ জাহাজত এখন জাহাজত 3 মাহৰ কাৰণে হেৰি ৰখা যায় ৰাচন ৰখা যায় এটা 10 ফুট বা 10 ফুট কোল্ড ৰুম সেইটো -30 বা -25ত থাকে আৰু এটা কোল্ড ৰুমটোত হ'ল কুল ৰুমটোত 5 ডিগ্ৰী সেনেকুৱাত মানে তাত পাচলি থাকে ইয়াতে মাংসবোৰ থাকে আমাৰ 3 মাহৰ ৰেচন থাকে তাৰ মাজত এটা ৰুম আছে দুইটাক ছেপাৰেট কৰি পেলাই 10 ফুট বাই 10 ফুট এখন দৰ্জা আছে আমি খুলি পেলাই চাওঁ টেম্পাৰেচাৰবোৰ ঠিকে আছে নে নাই কাৰণ যদি টেম্পাৰেচাৰ বেয়া হৈ যায় মোৰ চব বস্তু বেয়া হৈ যায় মই হেৰি হৈ যাব মোৰ মানুহে খাব নাপাব যেতিয়া সোমালোঁ এই ল'ৰাজনে তো বুজি নাপায় সেইটো দিলে দৰ্জা মাৰি তাৰ দৰ্জাখন মাৰি পেলাই মোক কয় ছাৰ এইখন দৰ্জা ভিতৰৰ পৰা নখলে মই এনেকৈ চালোঁ 10 ফুট বাই 10 ফুট আৰু হাইটটো 10 ফুট ৰুমটো মই বোলো ইমানখিনিত মই 2 ঘণ্টাটো 4 ঘণ্টাটো মই থাকি যাম 2 ঘণ্টা 2 ঘণ্টাৰ পৰা 4 ঘণ্টা মই বাচি থাকিম মানে অক্সিজেনটো যদি মই নৰ্মেলি লওঁ সি ভয় খাই গ'ল সেইটো মই কৈছিলোঁ সেইটো ইমান ট্ৰেইন নহয় সি দৰ্জাখনত ধাম মাৰি পেলাই মই তাক ক'লোঁ বোলো চা ধাম মাৰিবি আমি বেছি অক্সিজেন ল'ম বেছি অক্সিজেন ল'লে আৰু কমিব কিন্তু এতিয়া তাৰ খং উঠিছে এতিয়া এইখিনি অৱস্থাত সেনেকুৱা মানুহক এণ্টেগনাইজ নকৰাই ভাল কাৰণ তাৰ জীৱনটোৰ কাৰণে আপোনাক কি কৰে কোনো ঠিক গেৰাণ্টি নাই সেই মুহূৰ্তত মই তলত বহি আছোঁ তাক কৈছোঁ চিন্তা নকৰিবি সি মাৰি আছে মই চালোঁ 3:30 বাজিছে ৰাতিপুৱা 4:30 বজাৰ পৰা আমাৰ জাহাজত এক্টিভিটি আৰম্ভ হৈ যায় কাৰণ 6টা বজাত ব্ৰেকফাষ্ট দিব লগা হয় ইয়াৰ কুল ৰুমৰ পৰা বস্তু নিব লাগিব 4:30 5টাৰ ভিতৰত আহিবই বস্তু নিব আহিব কিন্তু ঠিক সেইখিনি সময়তে দৰ্জাখন খুলি গ'ল নিজে খুলি গ'ল মানে সি মাৰোতে খবৰ পৰা খুলি গ'ল ভাগ্য আছিল ইন দি মেইন টাইম জাহাজতো হুলস্থুল লাগি গ'ল চিঅ' চাহাব ক'ত কাপ্তান ক'ত গোটেই জাহাজ সাৰ পাই গ'ল কাপ্তান ক'ত চবেই ভাবিলে পানীত পৰি গ'লোঁ এইটো হয় কোনোবাই বেয়া কামো কৰিব পাৰে হা এতিয়া পালে বিচাৰি আৰু আহিলোঁ আৰু হা তাৰপিছত বেল চেল লগালোঁ সেইবোৰ এটা ডাঙৰ অভিজ্ঞতা ৰিপৰ্ট এটা দিলোঁ এতিয়া চব জাহাজতে সেইবোৰৰ পৰা বেল আছে ছাৰ মোৰ এটা কথা আপোনাৰ মনলৈ আহিছে প্ৰশ্ন এই মুহূৰ্তত ইণ্ডিয়ান আৰ্মি যেনেকৈ আমাৰ সীমান্তত থাকে কাশ্মীৰে হওক বা পাকিস্তান সীমান্ততে হওক বা কাশ্মীৰ য'তেই নহওক সীমান্তত থাকে তেওঁলোকৰ মাজত মাজে সময়ে যুদ্ধ বিগ্ৰহ কিছু চলি থাকে মানে মাজে সময়ে কেতিয়াবা হয় ইণ্ডিয়ান নেভিত তেনেকুৱা হয় নেকি কেতিয়াবা মানে তেনেকুৱা কোনোবা শত্ৰু ৰাষ্ট্ৰই কিবা কৰে নেকি কেতিয়াবা শুনক ইণ্ডিয়ান নেভিত যদি সেনেকুৱা হ'ব লাগিল তেতিয়াহ'লে মিছাইল মাৰিম অনলি মিছাইল মাৰিম বন্দুক মাৰিম আমাৰ তেতিয়া হয় সি যাব নহয় মই যাম আমি সৰু 10টাৰ মাজত নকৰোঁতো আমি জাহাজ কৰোঁ মানে এইখন জাহাজত কোনোবা যদি এনিমি আহে ধৰি লওক পাকিস্তানী জাহাজ আমাৰ 12 কিলোমিটাৰলৈকে আমাৰ হেৰি বুলি কয় টেৰিটৰিয়েল হেৰি লেণ্ড বুলি কয় তাৰ ভিতৰত সোমাব নাপায় 12 নটিকেল মাইল তাৰ বাহিৰেদি চবৰে ফ্ৰী এক্সেছ আছে আপোনালোকে ছাৰ ডিউটিটো কৰে বা যিটো পেট্ৰলিং কৰে সেইটো ভাৰতীয় সীমাতে থাকে নহয় আফ্ৰিকা যাওঁ হেৰিত যাওঁ য'তে যাওঁ আৰু কৈছোঁ ন 3 মাহ আমাৰ ফিউল দি থাকে আমি যাই থাকোঁ এতিয়া যিহেতু ঘূৰিব পাৰে যদি ধৰক এখন আমাৰ
বেলেগ জাহাজ হেৰি ৰাষ্ট্ৰৰ জাহাজ এখন আমাৰ টেৰিটৰিয়েল ৱাটাৰত আহিছে তেতিয়া আমি জাহাজখন দি যাই পেলাই তাৰ ওচৰত যাই পেলাই আকৌ বাহিৰত যাওঁ মানে বেলেগে যদি সোমাই আৰু বাহিৰত যাওঁ সি যদি তাৰ বাহিৰত গুচি যায় আমি আৰু ক'ব লগা নাই নেভিৰ পৰা ইণ্ডিয়ান নেভিৰ কাৰণে প্ৰত্যাহ্বান কোনখন দেশ স্পেচিয়েলি কোনোবা আজি তাৰিখ চাওক এতিয়া ইণ্ডিয়ান অ'চেন বহুত ডাঙৰ ইম্পৰ্টেণ্ট আছে ইণ্ডিয়ান অ'চেনত কি আছে গোটেই ৱৰ্ল্ড ট্ৰেড মানে আপোনাৰ এই তেল ক'ৰ পৰা যায় মিডিল ইষ্টৰ পৰা যায় মিডিল ইষ্টৰ পৰা শ্ৰীলংকা দি ঘূৰি আন্দামান আইলেণ্ড যে আছে তাতে 6 ডিগ্ৰী চেনেল আছে আৰু 3 ডিগ্ৰী চেনেল আছে সেইপিনে যায় সেইটো চোক পইণ্ট বুলি কয় বুজি পাইছা এতিয়া সেইটো যদি বন্ধ কৰাই দিওঁ ৱৰ্ল্ড ইকনমি চাইনাৰ ইকনমি ফিনিছড এইপিনে চাউথ আফ্ৰিকাত সেনেকৈ ঘূৰি যায় বা সেইপিনে আহে এইপিনে ৰেড চি য'ত চুৱেজ কেনাল সেইখিনিত আছে সেই এটা চোক পইণ্ট এইবোৰ হ'ল পইণ্টছ য'ত নেকি আমাৰ ইণ্টাৰেষ্টত থাকে বুজি পাইছা ইণ্ডিয়াৰ ৱৰ্ল্ডৰ চবৰে এইকেইটা পইণ্ট এতিয়া ৱৰ্ল্ডে ভাবে আমি যদি সেইটো বন্ধ কৰি দিওঁ মৰি যাব সেইকাৰণে আমাক চাবৰ কাৰণে বেলেগ এটা আহে কিন্তু আমি এইটো উই আৰ প্ৰিপেয়াৰ্ড আজি যদি আমি ভয় হেৰি কৰোঁ ভয়টো নকৰোঁৱেই চাইনা ইণ্ডিয়ান অ'চেনত বহুত ট্ৰাই কৰি আছে তাৰ ইনফ্লুৱেঞ্চ আনিবলৈ কাৰণ তাৰ বেছ যদি নহয় সি ইয়াতে অপাৰেট কৰিব নোৱাৰে ছাৰ মই এটা কথা সুধিব বিচাৰোঁ আৰু তুলনামূলকভাৱে আমাৰ কোনখন ৰাজ্যৰ মানে সৈনিক বেছি ইণ্ডিয়ান নেভিত তুলনামূলকভাৱে আমি ইণ্ডিয়ান আমি এইটোও নকওঁ তই হিন্দু তই মুছলমান তই ইছাই সঁচা ক'ব গ'লে মই নিজেই নাজানো কোন কি লেংগুৱেজ হেৰি আমি জাহাজত কোনো ফটো ভগৱানৰ ফটো লগাব নিদিওঁ চবৰে এটা এটা কাপবৰ্ড থাকে তাৰ ভিতৰত থৈ ৰাখ যি ৰাখ নিজৰ বেগত আৰু নিজৰ ভিতৰত কোনো নাই সেইদিনা কথাই এদিন মোৰ ৱাইফে ক'লে মই বোলো হেৰি এই তুমি জানানে তোমাৰ হেৰি কুকটো কোন বোলো কোন হুছেইন মই বোলো বঢ়িয়াহে মইতো আজিলৈকে নাজানিলোঁ মানে সেইটো কৈছোঁ আমাৰ কোনো ভেদ নাই আমাৰ যিবোৰে টয়লেট চাফা কৰে সেইটোক আমি চুইপাৰ নকওঁ আমি টোপাছ কওঁ আজিকালি এটা বেলেগ নামেই দিছে হাইজিনিক বুলি কৈছে হাইজিনিষ্ট চুইপাৰটোৱে টয়লেট চাফা কৰি আহে গধূলি আমাৰ চাপাতি বনাব লাগে সিহঁতক হাত চাত ধুৱাই গা চা ধুৱাই ডাক্তৰে ইনস্পেকশ্যন কৰে ডিছইনফেক্ট কৰে সি চাপাতি বনায় ৰুটি সি বনায় কিহৰ কাৰণে কাৰণ সিওতো বন্দুক লয় সময়ত যুদ্ধ হ'লে সিওতো বন্দুক লয় কোনো ভেদ ভাৱ নাই